আমি বৰষমৰ নিকাদন আমি নতুন সৰু স্নেহাৰ নাম আমি তাহানিৰ গোটেই সাজিৰ যদি পূৰ্বপুৰুষৰ পৰা উত্তৰ পুৰুষলৈ অসমৰ ৰসাল মাটিৰ কৃষ্টিৰ সুবাসবোৰ সৃষ্টিৰ আধুনিকতাৰ পৰা পৰম্পৰা অসমৰ অসমীয়া হৈ সাধুনামী সংস্কৃতিৰ বীজ সিঁচোৱা হয়। মিচিং কছাৰী তিৱাৰী ভাষা কিন্তু পৰিচয় আমাৰ বৰ অসমৰ শ্ৰেষ্ঠ অসমীয়া। অসমীৰ চোতালত সৃষ্টিৰ গাভৰুজাকে দেশ প্ৰেমৰ গীত গাই গাই তালে তালে নাচিছে। তাত প্ৰাণ পাই উঠিছে আজিৰ কনকলতা জয়মতীৰ দৰে কুঁৱৰী। গীতৰ লহৰত ডেকাজাকেও দুটাৰা মৃদং খোল মাদল আদিৰ সোৱাদ বিলাইছে। হয়তো যিমান কম সিমান শুনিব, যিমান বুজিম আধৰুৱা হ'ব, যিমান গাম সিমান কম হ'ব আই অসমীৰ বাবে গোৱা জয়গান।
আগমনত প্ৰেমৰ পচোৱা বনে সেয়াই বহাগ। বহাগ মাথো এটা ঋতু নহয়, ই যেন এটা গান। বিহু তাৰ সুৰ, প্ৰেম তাৰ গান, আৰু আমি হৈছোঁ ৰাগৰ তালত নাচা একো একোজন মনোৰাগী। গৰখীয়া আৰু মাছমৰীয়াৰ প্ৰেমৰ গীতে এদিন ৰংঘৰৰ বাকৰিত বিহুৰ মৰ্যাদা পাইছে, আৰু সেই বিহুৱে অসমীয়াৰ মান হয়। শিল্পী দলটির আমি রঙালী